रायमना माहारियारि हाग्रामानि साखाथियाव थानाय गामिफोराव हाग्रानि मैदेरनि उदखार। क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि गुमा हाग्रा खोन्दोनि माखासे गामि फारियै सामायजरा, घुगुजरा, महन बायहार, महनपुर, बरबिल आरो बाथाबारियाव हरनि समाव न' बां सिफायलाङो हाग्रानि मैदेरा। मिथिनो हानाय बादिब्ला सामायजरा गामिनि सुमाय नारायण मुर्मुनि न'खौ सिफायनानै सिलिंखार खालामनायजों लोगोसे माइ माइरंखौ हाग्रानि मैदेर फालोआ जालाङो आरो थांनाय माखासे समनिफ्राय बे एखे गामिनिनो सुकल टुडु, बुद्धिराम सरेन, समियाल सरेन, मासिदास मार्दि, केलमेन हेम्ब्रम, रुबिन मार्दि, मंगल हेम्ब्रम, बच्चन हेम्ब्रम, बिमल सरेनमोननि न'खौ सिफायलाङो। गुबुन फारसेथिं हाग्रानि मैदेरा सिलिंखार खालामनाय ओनसोलाव दासिम हाग्रा बिफाननिफ्राय होबथानायनि जेबो राहा लायाखै होनना गामिनि सुबुङा अजद होनायजों लोगोसे सिलिंखार खालामजानाय न'खराव सोरखारा अनसुंथाइ होनांगौ होनना खावलायो। আৰু আমাৰ ইয়াতে হাতী যেটো উপদ্ৰৱটো চলি আছে আমাৰ দুই বছৰ পৰা এইটো ইয়াত হৈ আছে। গাঁওখনৰ নামটো কি? সামাজৰা। তো হাতীৰ জাকটো আমাৰ ইয়াতে যিমান আছে গাঁও 8-9টা মান গাঁও মানে সব মানে গাঁৱতে এনেকা মানে বহুত মানে উপদ্ৰৱ কৰি আছে মানে ঘৰ ভঙাই আৰু ধান চান সব খাই যায়। আজি এইখন পৰিয়ালত যে কেনে ধৰণৰ ক্ষতি কৰিছে এতিয়া? ইহঁতৰতো ক্ষতি ঘৰ ভঙাইছে, দুটা এটা ৰন্ধা ঘৰ আছিলে, এটা থকা ঘৰ আছিলে, এইটো ভঙাইছে আৰু যিবিলাক থাল বাচন আছিলে কাপোৰ চাপোৰ এইবিলাক সব মানে পেলাই দিছে আৰু চাউলবিলাক সব খাইছে, খাই ঠাই ভঙাই থৈ এইটো মানে গৈছে মানে কোনো ধৰণৰ কৰিছে প্ৰাণটো ৰক্ষা কৰিছে কিন্তু ভয়ত সিহঁতক মানে ডাঙৰ নাই মানে কেতিয়াও দেখা নাই, আগতে দেখা নাছিলে, সিহঁতক ভয় কৰি পেলাই অলপ ছাইডত কাটিছে, উপায় নাই। হাতী জাকটো আহি গ'লে মানে বহুত মানে মানুহ দেখিলে মানে ভয় নকৰে, মানে একদম মানুহ ওচৰতে আহি যায়। মানে এতিয়া পৰিয়ালজনক ক'ত থাকে এতিয়া মানে বেলেগ ঘৰত থাকে, বেলেগ ঘৰ নোহোৱাৰ কাৰণে বেলেগ ঘৰত থাকিব লগা হৈছে এতিয়া। তো কিমানবাৰ আপোনালোকে বন বিভাগক জনাইছিল? আমি এইটো 2-3বাৰ মান জনাইছে, সিহঁতে নিজেও মানে জনাৰ পিছত সিহঁতেও আহি পেলাই চাই গৈছে বা ফটো টটো মানে এইটো লৈ গৈছিলে, কিন্তু কিবা সুবিধা পাব বুলিতো কথা দিছিলে, কিন্তু আজিলৈকে একো সুবিধা দিয়া নাই বা ঘৰো দিয়া নাই বা কিবা এটা খাবৰ কাৰণে কিবা চাউল টাউল দিব লাগিছিল, কিন্তু আজিলৈকে দিবলৈ মানে এইটো পাবলৈ সক্ষম হোৱা নাই আমি। তো ৰাতি হাতীৰ জাকটো আহিলে আপোনালোকে ফৰেষ্ট বিভাগক জনোৱাৰ পিছত আহেনে? ৰাতিটো নাহে, জনালেতো সিহঁতে নাহে, মানে সিহঁতে মানে আজিকালি মানে এনেকুৱা হৈছে সিহঁতে মানে সব এইফালে সোমাই যায়, মানে জনালেও নাহে সিহঁতে। সেইকাৰণে মানে আগতে বহুতবাৰ জনোৱা হৈছে, তাৰপিছত নাহে, জনাই দিলেও নাহে। তো এই ক্ষেত্ৰত কি ক'ব আপোনাৰ চৰকাৰলৈ? আমি ক'ব বিচাৰোঁ যাতে এতিয়া আমাৰ বন বিভাগৰ যিমান এইটো দায়িত্ব ল'ব লাগে যাতে সিহঁতৰ হয়, মানে এইবিলাক সিহঁতৰ দায়িত্ব আছে। আৰু আমাৰ যিটো BTR চৰকাৰ যিবিলাক ক্ষতি সাধন হৈ আছে, ঘৰ ভঙাই আছে, চাউল খাই গৈ আছে, কাপোৰ চাপোৰ ভঙাই কিবা পালি চালি প্ৰায় থাল বাচন মানে ভাঙাই মানে গৈ আছে, এইটো ক্ষতিপূৰণ দিব লাগে চৰকাৰৰ পৰা।